বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ নিশ্চয় ভাল চাগে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই সদায় ভ্লগ বনাই থাকোঁ বা কেতিয়াবা মোৰ ডান্সৰো ভিডিঅ' বনাওঁ কিন্তু মই আজি ভাবিলোঁ ভ্লগ বা ডান্স একো নবনাওঁ আজি মই বনাম ফুড চেলেঞ্জ আৰু ফুড চেলেঞ্জৰ ভিডিঅ'টো সকলোৱে বনাই থাকে আৰু ভাবিলোঁ ময়ো এটা ফুড চেলেঞ্জ কৰোঁ আৰু ফুড চেলেঞ্জটো মই কাৰ লগত কৰিম দেখাইছোঁ তো এয়া হৈছে মোৰ কাজিন আৰু মই চেলেঞ্জটো কৰিম এই লগত এক দেখাই পাইছে আপোনালোকে মোৰ আগৰ ভিডিঅ'টো যিটো মই নগাঁৱৰ ভিডিঅ' দিছিলোঁ দেখাই পাইছে আৰু তাই মোৰ কাজিনতকৈ বেষ্ট ফ্ৰেণ্ড বেছি কাৰণ আমি সৰুৰে পৰা একেলগতে ডাঙৰ হোৱা আৰু একেলগত স্কুলত যোৱা সৰুৰ পৰা আমি একেলগে থাকা আৰু একেলগতে আৰু কিবা কবি নকওঁ বাৰু জানো আমি আমাৰ মানে ফ্ৰেণ্ডশ্বিপটো 20 বছৰ হ'ল আৰু 20 বছৰ আমি এনেদৰে আছোঁ আৰু ফিউচাৰতো আমি এনেদৰে থাকিম বুলি আশা থাকিল যদিহে তাই চেঞ্জ নহয় মইতো চেঞ্জ নহওঁৱে চেঞ্জ হ'ব পাৰে কাৰণ এতিয়া অলপ অলপ হৈছে বাৰু জানহওক তাইও কলেজত পঢ়ি আছে বাৰু মোৰ BA কমপ্লিট হ'ল তো থাম্বনেইলটো চাই নিশ্চয় গমেই পাইছে যে কিহৰ চেলেঞ্জ আৰু সেইটো মেগী চেলেঞ্জ তো ঠিক আছে বেছি কথা নকৈ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমাৰ এতিয়া মেগী বনাইছে তো ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু আমাৰ দাদা এতিয়া উঠিছে ব্ৰাছ কৰি আছে কিবা কবি Peace out. দে তো ফ্ৰেণ্ডছ আমি আমাৰ মেগী ৰেডি আমি 3 পেকেট লৈছোঁ হেৰি 10 টকাত আমি মেগী 3 পেকেট লৈছোঁ আৰু আমাৰ টাইমাৰটো লগাই দিওঁ আৰু আমি মেগী এইটো ফুড চেলেঞ্জটো কৰি আমি 2 মিনিটত আমি কমপ্লিট কৰিব লাগিব আৰু যদি মানে যোনে হাৰে আৰু পানিছমেণ্টটো থাকিবই আৰু পানিছমেণ্টত থাকিব কি কেঁচা আলু পিছত কৈ আছোঁ একো নহয় ফাৰ্ষ্টতে কৈ দিওঁ তো যোনে হাৰে কেঁচা আলু খাব লাগিব তো গাইজ ৰেডি তো আমি ষ্টাৰ্ট কৰোঁ মোবাইলটো এনেকৈ থোৱা গৈছে আগে তলত থৈ দিয়ে ষ্টাৰ্ট কৰি ৰেডি ষ্টাৰ্ট Itu betul gak sih 2 minit? Kita 2 minit thôi lama. Cepat lah. Boleh lama. 2 minit. Tuh 2 minit nol. Nah, রয়ে গেছি না পুরো সাফ দেওয়া লাগবো সাফ তাই রয়ে গেছে কিন্তু তো তাই 2 মিনিট তো নাই মোটো 2 মিনিট নাই Bagas alaman lagi. তো কোনো জিকাও নাই তো হারিছো রে দুটা হারিছো তো হাতে আমি খাই লও তো ফ্ৰেণ্ডছ পানিছমেণ্ট নহয় কাৰণ ড্ৰ হৈছে তাই নোৱাৰিলে ময়ো নোৱাৰিলোঁ চৰি তো পানিছমেণ্ট নহয় আৰু
বাৰু জানক মেগীখিনি বহুত টেষ্টি লাগিছে আৰু তাই বনাইছে তাই মেগী বনাব জানে ময়ো জানো কিন্তু ভাল নহয় সঁচা কথা তাই বেছি ভালকৈ জানে আৰু তো গাইজ এইটো ফুড চেলেঞ্জ আমি ইয়াতে ষ্টপ কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু অন্য এটা নতুন ভিডিঅ'লৈ মই অতি সোনকালে আহি আছোঁ আপোনালোকক দেখাই আছোঁ তো সেইটো কিহৰ ওপৰত হ'ব এতিয়াতে নকওঁ ভাবি চিন্তি মই পিছত কৈ আছোঁ তো ঠিক আছে আজিলৈ আহোঁ বাই বাই বাই